ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ক্লাছ 8ৰ জেনেৰেল মেথমেটিক্সৰ বীজগণিতীয় ৰাশি আৰু অভেদসমূহৰ অনুশীলনী 9.22 আলোচনা কন্টিনিউ কৰি কুৱেশ্যন নম্বৰ 4 আমি শেষ কৰিছিলোঁ লাষ্ট ভিডিঅ'। আজি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 5। প্ৰশ্নটো মই লিখি থৈছোঁ চোৱা যে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰৰ পূৰণফল উলিওৱা। এতিয়া কুৱেশ্যন নম্বৰ 4, 3, 2 এইবোৰত এটা পাৰ্টিকুলাৰ অভেদ মেনশ্যন কৰি দিছিলে যে আমুকটো অভেদ ইউজ কৰা আৰু বাকীখিনি অংক কৰা। ইয়াত কিন্তু কোনো পাৰ্টিকুলাৰ অভেদ মেনশ্যন কৰি দিয়া নাই। তুমি অংকটো চাই নিজেই ধৰিব লাগিব যে অভেদ কোনটো হ'ব। বুজি পাইছা? এতিয়া চাওঁচোন কেনেকৈ গম পাম অংকটো চাই। প্ৰথমটো দিছে যে 6x + 1/3 ইনটু 6x + 3। এটা কথা মন কৰা, আমাৰ যে এটা অভেদ আছিলে যে এইটো যে x + a ইনটু x + b, হয়নে বাৰু? এই অভেদটোত তোমাৰ কি আছিলে যে x + a একেটা পদৰ লগত a নামৰ এটা ধ্ৰুৱক পূৰণ হৈছে। আকৌ সেই একেটা পদৰ লগতে একেটা পদৰ লগত a নামৰ ধ্ৰুৱক এটা যোগ হৈছে পূৰণ চিন। একেটা পদৰ লগত আকৌ b নামৰ ধ্ৰুৱক এটা আকৌ যোগ হৈছে। বুজি পাইছানে? একেটা পদ দেই, মনত ৰাখা। ইয়াতো মন কৰাচোন, একেটাই পদ নহয়নে 6x 6x, মিলিছেনে বাৰু কথাটো? আৰু a ঠাইত আমি 1/3 আছে বুলি ভাবিব পাৰোঁ, লগতে b ঠাইত আমি কি ভাবিব পাৰোঁ 3 আছে বুলি ভাবিব পাৰোঁ। গতিকে ফৰ্মুলাটো কিহত পৰি গ'ল x + a ইনটু x + b। মই ছাইডত লিখিয়ে থৈছোঁ চোৱা। তাৰমানে আমি x মানে 6x বুলি ভাবিব লাগিব, a মানে 1/3 আৰু b মানে 3 বুলি ভাবিব লাগিব। তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো কি আছিলে? মুখস্থ অলৰেডি হৈছে নিশ্চয়। আমাৰ x + a ইনটু x + b মানে আছিলে x² + a + b ইনটু x + a ইনটু b। মুখস্থ থাকিব লাগিব অভেদ। এতিয়া x² তাৰমানে 6x হোল স্কোৱাৰ, যিহেতু xৰ ঠাইত আমি 6x বুলি ভাবিছোঁ, প্লাছ a + b ইনটু x। a + b মানে a ঠাইত আমি 1/3 বহাইছোঁ আৰু b ঠাইত 3 বহাইছোঁ, ইনটু x আছিলে ন। xৰ ঠাইত আমাৰ ইয়াত কি ৰোল হৈছে যে 6xে xৰ ৰোলটো প্লে কৰিছে, গতিকে xৰ ঠাইত আমি 6x বহাই দিলোঁ, প্লাছ ab আছিলে তাৰমানে a ইনটু b, চ' 1/3 ইনটু 3। এতিয়া ফৰ্মুলা মতে বহোৱা হৈ গ'ল। এতিয়া এইবোৰ ভাঙিব লাগে। 6x হোল স্কোৱাৰ, 6² মিনছ 36, xক স্কোৱাৰ কৰিলে x²। 1/3 + 3 লসাগু ল'লোঁ, 3 আৰু ইয়াৰ তলফালে 1 এটা আছে, 3 আৰু 1ৰ লসাগু 3 হ'ল, 3ৰে 3ক এবাৰ গ'ল, চ' 1 × 1 যোগ 1ৰে 3ক 3বাৰ গ'ল, 3 3 × 9 ইনটু 6x। এইখিনিৰে 3টোৱে আৰু 3টোৱে, যিহেতু এইটো ল'ব এইটো হৰ কটাকটি গ'ল, থাকি গ'ল 1। 36x² + 9 + 1 10/3 ইনটু 6x + 1। এতিয়া এইখিনিতে এটা সৰল কৰিব পৰা হৈ আছোঁ। 3ৰে আমি 6ক কেইবাৰ কাটিব পাৰোঁ? 2বাৰ কাটিব পাৰোঁ, চ' 10 × 2 = 20, x হ'ল +1। বাকী ছেম আছে এইটো অংক। বুজি পালা? এতিয়া অলপ পিছলৈ যাওঁ। কুৱেশ্যন নম্বৰ 4টো লৈছোঁ। 4ab মন কৰা, মই 4 পৰা আৰম্ভ কৰিছোঁ, গতিকে 1, 2 আৰু 3 তোমালোকক দেখুৱাই দিওঁ, নহয় জানো? নিজে কৰিব পাৰিবা। 1, 2 আৰু 3 কেনেকুৱা হ'ব? এইটো মন কৰাচোন। কুৱেশ্যন নম্বৰ 1টো কি কাগজখিলা ফাটি আছে। 1টো আছে যে 3x - 5m ইনটু 3x - 5m। একেটা পদ দুবাৰ পূৰণ হৈ আছে, গতিকে এইটো 3x - 5m হোল স্কোৱাৰ নহ'লনে বাৰু? x ইনটু x মানে যেনেকৈ x² বুলি কওঁ, গতিকে 3x - 5m ইনটু 3x - 5m মানে আমি কি বুলি ক'ব পাৰোঁ 3x - 5m হোল স্কোৱাৰ বুলি ক'ব পাৰোঁ। গতিকে সেইটো a - b হোল স্কোৱাৰৰ নিচিনা হৈছে। তাৰমানে a ঠাইত কোন আছে বুলি ভাবিব লাগিব 3x, আৰু b ঠাইত কোন আছে বুলি ভাবিব লাগিব 5m। বাকী a - b হোল স্কোৱাৰ মানে জানাই, গতিকে a² - 2ab + b² ঠায়ে ঠায়ে a ঠাইত আমি বহাই যাম 3x, b ঠাইত বহাই যাম 5m। নিজে কৰি চাবা, উত্তৰমালাৰ সৈতে মিলাই চাবা। 2 নম্বৰটো চাওঁ আহা। 4m + 3 ইনটু 4m + 2। এই মাত্ৰ তোমালোকক যিটো বুজালোঁ এইটোৰ সৈতে একেবাৰে একে। চোৱা, একেটা পদ 4m আৰু 4mৰ লগত এবাৰ 3 যোগ হৈছে, এবাৰ 2 যোগ হৈছে, গতিকে এইটো x + a ইনটু x + b বুলি ভাবিব পাৰোঁ। তাৰমানে xৰ ঠাইত আমি কাক বহাম 4mক বহাম, a ঠাইত বহাম 3ক আৰু b ঠাইত বহাম 2ক। যিহেতু কুৱেশ্যন নম্বৰ 4টো মই নিজে কৰি দিছোঁ, সেই অংকটো কৰি লৈ সেই অংকটো এইটো ধৰণে কৰিবলৈ চাবা, অংকটো নিশ্চয় শুদ্ধ ওলাব তোমালোকৰ। কুৱেশ্যন নম্বৰ 3টো চোৱা, এইটোতো আৰু দেখিলেই গম পায়
a প্লাছ বি হোল স্কোৱাৰ a ঠাইত তাৰমানে 9 আছে বুলি ভাবিব লাগিব b ঠাইত 4n আছে বুলি ভাবিব লাগিব সো a প্লাছ b হোল স্কোৱাৰ কি আছিলে a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ a ঠাই ঠাই 9 বহাবা b ঠাই ঠাই 4n বহাবা এনসাৰ ওলাই যাব চাৰিটো ডিসকাস কৰি আছিলো এবাৰ যাম 5 বলে 4ab - c ইনটু 4ab + c এইটো কেনেকুৱা হৈ আছে মন কৰা 4ab - c 4ab + c আমি এটা ফৰ্মুলা পাইছিলো যে a + b ইনটু a - b একেকিটা পদে এবাৰ যোগ এবাৰ বিয়োগ একে ধৰণে ইয়াতো হোৱা নাই নে বাৰু 4ab আৰু c হে আছে দুইটাতে সো এবাৰ খালি ইটো পা হিটো বিয়োগ এবাৰ ইটো পা হিটো যোগ গতিকে আমি ইয়াক a - b ইনটু a + b বুলি ভাবিব পাৰো তাৰ মানে a ঠাইত কাক ভাবিম 4ab ক ভাবিব লাগিব আৰু b মানে c বুলি ল'ব লাগিব সো a - b ইনটু a + b কি আছিলে a স্কয়াৰ - b স্কয়াৰ সো 4ab হোল স্কয়াৰ - c স্কয়াৰ 4 স্কয়াৰ কৰিলে 16 হ'ব a স্কয়াৰ কৰিলে a স্কয়াৰ b স্কয়াৰ কৰিলে b স্কয়াৰ সো - c স্কয়াৰ এটো হৈ গ'ল আনসাৰ এটা হ'ল 6 টুলে 6 টু আৰু দেখিলে গম পাইছা a - b হোল স্কয়াৰ তাৰ মানে a মানে x বুলি মই লৈছো আৰু b ঠাইত কোন আছে x/2 আছে সো a স্কয়াৰ minus twice a into b plus b স্কয়াৰ গলি ইয়াত আকৌ কি কৰিব লাগিব দুইটোৱে আমি কাটি দিব পাৰো সো x into x x স্কয়াৰ আহিলে এটো x স্কয়াৰ আছিল a x/2 হোল স্কয়াৰ ভাঙিলে কি হ'ব x স্কয়াৰ কৰিলো x স্কয়াৰ হ'ল ডিভাইডেড বাই 2 স্কয়াৰ কৰিলো 4 হ'ল x স্কয়াৰ minus x স্কয়াৰ ইটো পা হিটো গুছি যাব 0 হ'ব তাৰমানে থাকি গ'ল অনলি x স্কয়াৰ বাই 4 বুজি পালা এটো হৈ গ'ল 6 নম্বৰ এবাৰ আহো কোৱেশ্চন নাম্বাৰ 8 লে 7 টো আলোচনা মই কৰি দিও পাৰিবা নিজেই 7 টো আছে a স্কয়াৰ বাই 2 প্লাস b স্কয়াৰ বাই 4 ইনটু a স্কয়াৰ বাই 2 প্লাস b স্কয়াৰ বাই 4 সোৱাচোন বাৰু একেকেটা পদে দুইবাৰে যোগ হৈ আছে তাৰমানে একেটা বস্তুকে দুবাৰ পূৰণ হৈ আছে তাৰমানে এটো কি হ'ব a প্লাস b হোল স্কয়াৰ তাৰমানে a ঠাইত কাক লম আমি a স্কয়াৰ বাই 2 আৰু b মানে লম b স্কয়াৰ বাই 4 হয়নে বাৰু আৰু হেতুক আমি কি কৰিম a + b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিম নিজে কৰি চাবা পাৰিবা কোৱেশ্চন নম্বৰ 8 লে আহো 0.5x স্কয়াৰ - 0.2y স্কয়াৰ গোটেটো ওপৰ আকৌ হোল স্কয়াৰ তাৰ মানে এটো a - b হোল স্কয়াৰ পৰিছেনে বাৰু গতিকে a মানে কাক ল'ব লাগিব 0.5x স্কয়াৰক a বুলি ল'ব লাগিব আৰু 0.2y স্কয়াৰক b বুলি ল'ব লাগিব সো a - b হোল স্কয়াৰ যদি ফৰ্মুলাত ভাঙি দিও দেখিবলৈ এনেকুৱা হৈ পৰিব এটো চাইছা a স্কয়াৰ - twice a b plus b স্কয়াৰ হয়নে বাৰু গতিকে এতিয়া বাকি স্কয়াৰ কিটা ভাঙিব লাগে 0.5 ক স্কয়াৰ কৰিলে 0.25 x স্কয়াৰক স্কয়াৰ কৰিলে 2 * 2 = 4 আহিব এতিয়া এই সংখ্যা কিটা 2 পূৰণ 0.5 পূৰণ 0.2 তোমালোকে সাংখ্যিক মানবোৰ পূৰণ কৰিব জানা কৰি চাবা 0.2 এ পাবা কাৰণ সব দশমিকবোৰ যদি নাই বুলি ভাবো 2 5 * 10 10 2 * 20 দশমিক টোটাল কেটা আগত আছে দুটা আগত আছে সো 20 ৰ দুটা আগত দিলে কি হ'ব 0.2 হ'ব দশমিকৰ পিছত থকা 0 টো দৰকাৰ নাই অশূন্য সংখ্যাৰ পাছত ফালে থকা 0 দৰকাৰ নাই x স্কয়াৰ আছিল y স্কয়াৰ আছিল প্লাস 0.2 y স্কয়াৰ হোল স্কয়াৰ 0.2 স্কয়াৰ কৰিলে কিমান হ'ব 0.04 হ'ব y স্কয়াৰ হোল স্কয়াৰ মিন্স y টু দি পাৱাৰ 4 আহিব বুজি পালা এবাৰ আহিছো কোৱেশ্চন নম্বৰ 9 টোলে -9x স্কয়াৰ প্লাস y কিউব ইনটু 9x স্কয়াৰ প্লাস y কিউব এতিয়া a টোত পদ একেকিটাই চোৱা a টোৰ লগত এটো এবাৰ যোগ হৈ আছে a টোৰ পৰা এটো বিয়োগ হৈ আছে ইয়াক খালি বিয়োগ চিনটো আজিবা আগত দিছে ইয়াক যদি মই সজাই পেলাও দেখিবলৈ এনেকুৱা নহবনে বাৰু এবাৰ লিখি লৈছো কোৱেশ্চনটো ইয়াক যদি মই সজাও এনেকুৱা নহবনে বাৰু সো y কিউবৰ আগত প্লাস চিন আছে এতিয়াও আছে -9x স্কয়াৰ তনে এটো a - b ইনটু a + b দেখিবলৈ তেনেকুৱা কৰি ল'ব লাগিব নহলে অংকটো কৰিবলৈ নোৱাৰিবা তাৰমানে হা একেকিটা পদ আছে দেখিলো যে এটা আগত মাইনাস আছে এটা আগত আকৌ প্লাস চিন আছে সো এটো উভতাকে লিখা আছে গতিকে মই সিধা কৰি ললো a - b ইনটু a + b তাৰমানে a স্কয়াৰ - b স্কয়াৰ তাৰমানে a মানে y কিউব বুলি ধৰিব লাগিব আৰু b মানে 9x স্কয়াৰ বুলি ধৰিব লাগিব গতিকে মন কৰিছা চাগে কিউবে স্কয়াৰে গোটেইখন আহিছে খেলিমেলি লাগিব নালাগে ফৰ্মুলাটো মুখস্থ ৰাখিবা মনত ৰাখিবা
বস্তু মানে ভেলু যিকোনো হ'ব পাৰে ইয়াত কালি y টু দি পাৱাৰ 35ও থাকিব পাৰে কিন্তু সেই বুলি তোমাৰ সেই বুলি ফৰ্মুলাটোতো চেঞ্জ নহ'ব ফৰ্মুলা একেই থাকিব চ' a মাইনাছ বি ইনটু a প্লাছ বি চ' y কিউব স্কোৱাৰ কিন্তু 3 দুগুণ 6 9x স্কোৱাৰ হোল স্কোৱাৰ 9 স্কোৱাৰ মিনছ 81 x টু দি পাৱাৰ 4 বুজি পালা মই সাইডৰ অভেদটো লিখিয়ে থৈছোঁ চোৱা a মাইনাছ বি ইনটু a প্লাছ বি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এবাৰ আহোঁ কুৱেশ্যন নাম্বাৰ 10 টোলৈ মই কৰি দিয়া নাই তোমালোকক 10 টো চোৱাচোন y স্কোৱাৰ বাই 2 মাইনাছ 4 ইনটু y স্কোৱাৰ বাই 2 প্লাছ 6 এই অংকটো দেখিবলৈ হ'লে তুমি এটা অংক দেখুৱাওঁ চোৱা মন কৰা একেকেইটা পদ আছে চোৱা y স্কোৱাৰ বাই 2 y স্কোৱাৰ বাই 2 4টোৰ আগত মাইনাছ চিম্বল আছে কিন্তু 6টোৰ আগত প্লাছ চিম্বল আছে একেকেইটা পদ হ'লে এইটো আমি এনেকৈ ভাবিব নোৱাৰোঁ নে y স্কোৱাৰ বাই 2 প্লাছ মাইনাছ 4 হয়নে বাৰু এই অংকটো কাৰ নিচিনা হ'ব জানানে কুৱেশ্যন নম্বৰ 1ত যিটো অভেদ ব্যৱহাৰ কৰিছিলোঁ সেইটো অভেদে প্ৰয়োগ হ'ব অংকটোত এই অংকটোৰ সৈতে একেবাৰে একে হ'ব এই অংকটোৰ প্ৰচেছটো চাবা যিটো প্ৰচেছত কৰিছোঁ সেই অংকটো একেটা প্ৰচেছতে কৰিবা তেতিয়া পাৰি যাবা গতিকে ভালকৈ ভিডিঅ'টো এইটো অংক য'ত কৈ থোৱা আছে ভালকৈ চাবা এইটোৰ সৈতে একেবাৰে একে দেই 11টো আহিছিলে a প্লাছ বি হোল স্কোৱাৰ a মানে আমি 7x স্কোৱাৰ ধৰিম b মানে 1/3 ধৰিম ত' a প্লাছ বি হোল স্কোৱাৰ a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ ফৰ্মুলাত ভাঙি দিবা আহি যাব এতিয়া আমি 12টো চাওঁ 12টো অকণমান বনাবলগীয়া হৈছে মন কৰা তিনিটাকে পদ আছে এনেকুৱা কোনো ফৰ্মুলাই আজিলে এতিয়ালৈকে পোৱা নাই হয়নে চাৰিটা অভেদৰ ভিতৰত কিন্তু মন কৰা x প্লাছ y ইয়াতো আছে x প্লাছ y ইয়াতো আছে ইয়াত জেডৰ আগত প্লাছ চিন ইয়াত জেডৰ আগত মাইনাছ চিন তেতিয়াহ'লে এইটো এনেকৈ ভাবিব নোৱাৰোঁ নে x প্লাছ y গোটেই পদ দুটা পদক যদি মই একেলগে a বুলি ভাবোঁ x প্লাছ yটোক যদি a বুলি ভাবোঁ তেতিয়াহ'লে আৰু জেডটোক যদি b বুলি ভাবোঁ মন কৰা x প্লাছ yক যদি a বুলি ভাবোঁ আৰু জেডক যদি b বুলি ভাবোঁ তেনেহ'লে এইটোক a প্লাছ b ৰূপত দেখা পাইছোঁ এইটোক a মাইনাছ b ৰূপত দেখা পাইছোঁ চ' a প্লাছ b ইনটু a মাইনাছ b তেতিয়াহ'লে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ পৰিলনে বাৰু a স্কোৱাৰ মাইনাছ b স্কোৱাৰ পৰিলে কিন্তু অংকটো এইখিনিতে শেষ হৈ যোৱা নাই ইয়াত নতুনকৈ আকৌ এটা অভেদ পৰিছে চোৱা a প্লাছ b হোল স্কোৱাৰ অভেদ এটা অংকতে দুটাকে অভেদ পৰিছে মন কৰিছানে এইটোৱে প্ৰথম নেকি অঁ এইখিনিলৈকে কি পৰিলে a প্লাছ বি ইনটু a মাইনাছ বি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ যেতিয়ালৈকে ভাঙিব পাৰিবা যিমান সৰুলৈকে ভাঙিব পাৰিবা তুমি ভাঙি গৈ থাকিব লাগিব ইয়াতে x প্লাছ y হোল স্কোৱাৰ এইটোতো এটা ফৰ্মুলাত দেখা পাইছোঁ কি ফৰ্মুলা a প্লাছ b হোল স্কোৱাৰ তেনেহ'লে a স্কোৱাৰ প্লাছ টুৱাইছ a b প্লাছ b স্কোৱাৰ মাইনাছ জেড স্কোৱাৰ ইয়াতকৈ আৰু ভাঙিব নোৱাৰি গতিকে এই অংকটো এইখিনিলৈকে আহিব লাগিব চোৱা a প্লাছ বি হোল স্কোৱাৰ এক্স প্লাছ ৱাই হোল স্কোৱাৰ এই কম্পেৰিজনটো তুলনাটো কৰিব পাৰিব লাগিব হ'ব এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 13লৈ এইবাৰ আহি গ'ল সাংখ্যিক মান কোনো বীজগণিতীয় চলক নাই বা ৰাশি নাই মানে 1002 ইনটু 999 এতিয়া 1002 আৰু 999ক আমি 1000ৰ লগত জোৰা দিব পাৰোঁ 1000ৰ লগত ইয়াৰ সম্পৰ্ক হৈছে 1000 প্লাছ 2 1000ৰ লগত ইয়াৰ সম্পৰ্ক হৈছে 1000 মাইনাছ 1 কিন্তু এইটো আকৌ a প্লাছ বি ইনটু a মাইনাছ বি নহয় কাৰণ একেকেইটা পদ নহয় আকৌ চোৱা এই দুটাহে একেটাই এইটো আৰু এইটো বেলেগ গতিকে আমাৰ এইটো কি পৰিব x প্লাছ a ইনটু x মাইনাছ b নিচিনা হৈ আছে x প্লাছ a ইনটু x মাইনাছ বিটোক আমি কেনেকৈ কৰিব পাৰোঁ x প্লাছ a ইনটু x প্লাছ মাইনাছ b এনেকুৱা অংক কুৱেশ্যন নম্বৰ 1ত তোমালোকে কেইবাটাও কৰি আহিছা বুজি পাইছাই নিশ্চয় গতিকে আমি এইটো কি কৰিলোঁ x প্লাছ a ইনটু x প্লাছ b হিচাপত প্ৰকাশ কৰিলোঁ b ভেলু তাৰমানে কিমান -1 so x square plus a plus b into x plus a into b বাকিখিনি ক্যালকুলেশন 1000 ক স্কয়ার কৰিলো এটো হৈছে 2 plus -1 মানে 2 - 1 এটো হল যোগ কৰিলো যোগ কৰি বলে সৰলত সদায় যোগৰ কাম আগধৰি কৰে তাৰ পাছত বিয়োগৰ কাম এটো আনসাৰ বুজি পালা গতিকে এনেকুৱা অংক কোৱেশ্চন নাম্বাৰ তোমালোকে কোৱেশ্চন নাম্বাৰ 3 কৰি আহিছা এনেকুৱা এটো 3 কৰি আহিছা 296 এটো আমি কৰিছিলো 300 - 4 হোল স্কয়াৰ এই অংকটো কৰিছা এটো অংক তোমাক হোমৱৰ্ক দিছিলো এনেকুৱা অংক এটা কৰি আহিছা গতিকে এনেকুৱা অংকবোৰ নিচিনাই খালি ইয়াত অভেদটো বেলেগ পৰিছে আৰু ইয়াত অভেদটো বেলেগ পৰিছে কেলে বেলেগ পৰিছে বুজি পালা নিশ্চয় গতিকে কৰিবা এই অংকটো নেক্সট আহো কোৱেশ্চন নাম্বাৰ 14 লৈ 14ত আছে
10.2 হোল স্কোৱাৰ 10.2 হোল স্কোৱাৰটো আমি দেখিলে গম পাওঁ যে 10 প্লাছ 0.2 হোল স্কোৱাৰ তাৰমানে এইটো তোমালোকক মই নিজে কৰিবলৈ থৈছোঁ দেই মই দেখুৱাইহে দিছোঁ 10.2 মানে কি 10 প্লাছ 0.2 10ৰ লগত 0.2 যোগ কৰিলেহে 10.2 হয় গতিকে আৰু দেখিবলৈ কেনেকুৱা হৈছে a প্লাছ b হোল স্কোৱাৰ য'ত a মানে তুমি 10 বুলি ল'ব লাগিব আৰু b মানে 0.2 বুলি ল'ব লাগিব মানে ফৰ্মুলাটো ভাঙি দিবা এনচাৰ ওলাই আহিব 79 স্কোৱাৰ এইটোক আমি কি বুলি ভাবিব পাৰোঁ 80 মাইনাছ 1 হোল স্কোৱাৰ চ' a মাইনাছ b হোল স্কোৱাৰ য'ত a ভেলু হৈছে 80 b ভেলু হৈছে 1 হৈ গ'ল আকৌ এতিয়া এইটো কৰিব লাগিব দেই তোমালোকক কৰিবৰ কাৰণে থৈছোঁ তোমালোকে এনচাৰ নিজে কৰিবা এইবোৰ ঢেৰ অংক কৰিলোঁ একেধৰণৰ নিজে পাৰিবা কৰিব 6.2 ইনটু 5.8 এতিয়া এই 6.2টো 6ৰ লগত জড়িত 6 প্লাছ 0.2 হিচাপে 5.8টো 6ৰ লগত জড়িত 6ৰ পৰা 0.2 মাইনাছ কৰিছোঁ একেকেইটা পদ চোৱা এবাৰ যোগ এবাৰ বিয়োগ তাৰমানে a প্লাছ b ইনটু a মাইনাছ b 6 a ভেলু 6 হ'ব আৰু b ভেলু আমি 0.2 হিচাপে লৈছোঁ গতিকে কি হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ডেট মিনছ 6 স্কোৱাৰ মাইনাছ 0.2 হোল স্কোৱাৰ কেলকুলেশ্যন নিজে কৰিবা হ'ব আজি ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 6 যিটো আমাৰ সৰল কৰা আছে সেইটোৰ পৰা আলোচনা কৰিম